পথনে পুখুৰী পথেৰে যাতায়াতৰ পথচাৰীৰ বাবে চমৰ যাতনা কাৰ্বি আংলং সাহিত্য পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত উন্নয়নৰ চূড়ান্ত উদাহৰণ PMCY আৰু প্ৰাথমিক শিক্ষাৰ সন্দৰ্ভত পৃথকে পৃথকে EM মুকুট মহন্ত আৰু ৰিচাৰ্ড টবিৰ হাতত স্মাৰকপত্ৰ প্ৰদান উচুকাৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰেমটামিত বাতৰিলৈ এটা জৰাজীৰ্ণ পথ ঠাই ঠাই আছে প্ৰকাণ্ড কাঠ পথেৰে যাতায়াত কৰি পথচাৰীয়ে ভুগিছে চৰম দুৰ্ভোগ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ বিধানসভা সমষ্টিৰ অন্তৰ্গত 5 নং ৰংখাং পৰিষদীয় সমষ্টিৰ বৈঠালাংছৰ পৰা 4 নং চচিং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উমৰু লংৰে ৰংকৰ অঞ্চললৈ যোৱা একমাত্ৰ কলকাতানী পথ বিস্তৃত 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত ৰূপ লোৱাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চমৰ যাতনা ভোগ কৰি আহিছে কেনেকুৱা ৰাস্তা অত্যন্ত বেয়া ৰাস্তা ইয়াৰ পৰা লংৰেলৈকে মানে বৈঠনাছৰ পৰা এইটো প্ৰাক্তন সভাপতি অৰুণ তেৰাং ঘৰ জ্বৰ আছে ন তেওঁলোকৰ ঘৰৰ ৰাস্তা তেওঁলোকে ভাল হ'ব লাগিছিল আচলতে ৰাস্তা নহয় জানো কথা হ'ল এইটোৱেই যে ৰাস্তাটো ভাল নহয় আৰু আগৰ পৰা যেনেকৈ দেখি মানে আগতে ভালেই আছিলে আমি কিন্তু ইয়াৰ পৰা চাবলৈ গ'লে 20-25 বছৰৰ আগত ৰাস্তা বহুত ভালেই আছিলে কিন্তু এই 2000 চনৰ পিছৰ পৰা অত্যন্ত বেয়াই দেখিছোঁ আৰু কিন্তু এইটো স্বীকাৰ কৰিবই লাগিব নহয় জানো এই আৰু মানে একচুৱেলি খোজকাঢ়িটো যাবই নোৱাৰি ডাঙৰ গাড়ীবিলাকত যেনে তেনে অহা হয় আৰু ন চৰকাৰক কিবা আহ্বান জনাব ৰাস্তাটো বনালে ভাল চবৰে লাভ হ'ব নহয় জানো বিশেষকৈ ইয়াতে স্কুল আছে নহয় বহুকেইখন স্কুল আছে মাউণ্ট ভিউ স্কুলখন আছে তেনে LP স্কুল আছে ME স্কুল হাইস্কুল ৰাস্তাটো ভাল হ'লে ল'ৰা ছোৱালী উপকৃত হ'ব প্ৰতিটো নিৰ্বাচনত ভোট বিচাৰি এই অঞ্চললৈ জনপ্ৰতিনিধি আহে যদিও এই বিধ্বস্ত পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদে উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ বাবে দুৰ্ভোগ ভোগী আছে পথচাৰী ৰাইজে দুৰ্ভোগীয় ৰাইজে পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ অনুৰোধ কৰিছে বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ PMCY আৰু প্ৰাথমিক শিক্ষাৰ সন্দৰ্ভত পৃথকে EM মুকুট মহন্ত আৰু ৰিচাৰ্ড টবিৰ হাতত স্মাৰকপত্ৰ প্ৰদান উচুকাৰ PMCY ঘৰ নিৰ্মাণ কেলেংকাৰী সন্দৰ্ভত CBI তদন্তৰ দাবী তোলে আনহাতে জিলাখনৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীক BLO FLOৰ দৰে গধুৰ দায়িত্বৰ পৰা ৰেহাই দিয়াৰ দাবী তোলে স্মাৰকপত্ৰৰ জৰিয়তে সমগ্ৰ পূব তথা পশ্চিম কাৰ্বি আংলঙৰ উন্নয়ন খণ্ডসমূহৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীৰ বাবে PMCY আঁচনিৰ ঘৰ নিৰ্মাণ কৰি এতিয়াও অধিকাংশই আছে অৰ্থ সমাপ্তি অৱস্থা কিন্তু এইসমূহ ঘৰ নিৰ্মাণৰ বাবদ বিভাগীয় কৰ্মচাৰী তথা অভিযন্তাৰে মিলি ভকত সমুদায় ধন আত্মসাৎ কৰিছে তেনে ক্ষেত্ৰত বাৰম্বাৰ মাত মাতি অহা উচুকাই আজি পৰিষদৰ DRTA বিভাগৰ কাৰ্যবাহী সদস্য মুকুট মহন্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে আৰু তৎকালে এই কেলেংকাৰী সন্দৰ্ভত পৰিষদৰ তৰফৰ পৰা উচিত ব্যৱস্থা লোৱাৰ লগতে CBI তদন্তৰ দাবী তোলে সংগঠনটোৰ নেতৃত্বই তেনেদৰে জিলা প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰী সকলকো BLO আৰু FLO দায়িত্বৰ পৰা ৰেহাই দি কেৱল পাঠদানত আত্মনিয়োগ কৰাৰ সুবিধা প্ৰদানৰ দাবী তোলে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টবিৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীয়ে BLO আৰু FLOৰ দৰে কঠোৰ দায়িত্ব পালনত অধিক মনোযোগ দিব লগা হোৱাত পাঠদান কৰিব নোৱাৰি উপযুক্ত শিক্ষা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল আনহাতে স্মাৰকপত্ৰ প্ৰদানৰ 2গৰাকী কাৰ্যবাহী সদস্যই এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা বুলি উচুকাৰ নেতৃত্বই সাংবাদিকক জানিব দিয়ে লাংহিনৰ পৰা ৰুস্তম টপি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ জৰিয়তে 28 জুলাই চৰকাৰীভাৱে পালন কৰা হয় দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস
দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা অন্যতম দেশপ্ৰেমীৰ ভিতৰত অসমৰ তৰুণৰাম ফুকনো এজন। তেখেতৰ ৭৩তম মৃত্যু বাৰ্ষিকী জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয় চৰকাৰীভাৱে তথা আনুষ্ঠানিকভাৱে পালন কৰা হয়। অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ পৰা ৰাজনীতি আৰু সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত বিশিষ্ট সাংবাদিক তথা লেখক সঞ্জু বৰা, বিশিষ্ট কবি লেখক তথা সাংবাদিক জয়সিং তকবী, বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীকে ধৰি অতিৰিক্ত সঞ্চালক শেখৰজ্যোতি ইংতি, ADC ধীৰাজ কুমাৰ জৈন, উপ সঞ্চালক অবিনাশ বৰ্মন প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে ভাষণ আগবঢ়ায়। দেশভক্তি দিৱস হিচাপে পালন কৰিছোঁ আৰু এই পালন কৰা মেইন উদ্দেশ্য হ'ল আজি তৰুণৰাম ফুকনৰ মৃত্যু দিৱসৰ দিনা আজি দেশভক্তি দিৱস হিচাপে পালন কৰিছোঁ আমি। সমগ্ৰ দেশতে আজি ৰাজ্যতে আজি এই দেশভক্তি দিৱস পালন কৰিছে আৰু সেই আমাৰ ইয়াত সকলো সাংবাদিকসকল আৰু আমাৰ ADC ছাৰ ধীৰাজ জৈন আৰু আমাৰ অতিৰিক্ত সঞ্চালক আমাৰ অফিচৰ সকলো কাৰ্যালয়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি এই সফলভাৱে আমি কাৰ্যসূচীখন দেশভক্ত দিৱস হিচাপে কাৰ্যসূচীখন আমি চলাই লৈ গ'লোঁ। লগতে আমি বৃক্ষৰোপণ যিটো আমাৰ কাৰ্যসূচী আছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ এই বৃক্ষৰোপণ কাৰ্যসূচীটো আমি চলাই লৈ গৈ আমি সকলো বৃক্ষৰোপণ কৰিলোঁ। এইখিনিয়ে মোৰ ক'ব লাগিব। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী গছ ৰোপণ আঁচনিৰ অধীনত অসমৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ে গছ ৰোপণ কাৰ্য ৰূপায়ণ কৰি আহিছে। ঠিক এইদৰে জিলাৰ ৰেচম বিভাগৰ অতিৰিক্ত সঞ্চালকৰ উদ্যোগত বৃহস্পতিবাৰে সম্পন্ন কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচী। কাৰ্বি আংলং জিলাৰ ৰেচম বিভাগৰ অতিৰিক্ত সঞ্চালকৰ উদ্যোগত আজি পুৱা ৰেচম ভৱনৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। বিভাগীয় অতিৰিক্ত সঞ্চালকৰ ভাৰপ্ৰাপ্ত বিষয়া ৰংপং ৰংফাৰে আগভাগ লৈ গছপুলি ৰূপায়ণৰ কাৰ্যসূচী সম্পন্ন কৰে। এই কাৰ্যত বিভাগৰ আন কৰ্মচাৰীসকলেও সহযোগ আগবঢ়ায়। Chief Minister Plantation Program long itu cedon do nang theglo lasi pilthe lang te monang pang thiri phan pusi thik pierong ke ye program tin to Agriculture Department aten additional director hoi ta sitin pang cheng pon lok kini lasi non to soputhak kam pang cheng ipo lasi ni phang sin ni additional director si thik pie clean ke AG phan chithegi Rồi nè, tôi mà phun gì được cái rồi mà thì họ cái lý diệu thế phun ra lý cho rồi xử lý ra rồi vậy cỡ rồi đấy so adun thu ke non adun thu tu mang bong pen ako thung pia clean ke ji bang ke toh ni lima terang ki tunggu ni hala mang kita নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰেমটামাতৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।